টেঙানী পানী যোগান আঁচনিৰ শাখা বিষয়া অনুজ বৰা ডাঙৰীয়া। আমি বৰপথাৰ সমষ্টিত 5টা জল জীৱন মিছনৰ অধীনত পানী যোগান আঁচনি উদ্বোধন কৰিলোঁ। ৰেংমা, মৰাণগাঁও, দুবৰণী, নটেঙানী আৰু শিঙিমাৰী। এই 5টা পানী যোগান আঁচনিৰ জৰিয়তে 800তকৈ অধিক লোক উপকৃত হ'ব আৰু তেওঁলোকে আজিৰ পৰাই নিশ্চিতভাৱে 55 লিটাৰ প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে খোৱা পানী পাইপলাইন যোগে লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ যি অভিলাষী আঁচনি যে প্ৰত্যেকটো পৰিয়ালে 2024 চনৰ ডিচেম্বৰৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাইপলাইনৰ জৰিয়তে পাব লাগে। আৰু এই আঁচনি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ বলিষ্ঠ নেতৃত্বত আমি অন্যান্য ঠাইতকৈ সৰুপথাৰ সমষ্টিত যথেষ্ট আগবাঢ়ি গৈছোঁ। প্ৰায় 300 কোটিতকৈ অধিক টকা এই সমষ্টিটোৰ পানী যোগানৰ কাৰণে বিভাগে ইতিমধ্যে আবণ্টন দিছে। মই ইয়াৰ বাবে মুখ্যমন্ত্ৰী মহোদয়, প্ৰধানমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আশা কৰিছোঁ যে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সমষ্টিটোৰ প্ৰত্যেকটো পৰিয়ালক আমি বিশুদ্ধ খোৱা পানী যোগান ধৰিব।